কুকুৰে মানুহৰ গুপ্তাংগৰ গন্ধ কিয় লয় আৰু ইংলেণ্ডত এনে কিছুমান ছাগলী আছে যিবোৰ গান শুনিবলৈ পালে বেছিকৈ গাখীৰ দিয়ে। স্বাগতম জনাইছোঁ এছামিজ নলেজ PR:এছেম্বলিলৈ। আজি আমি আলোচনা কৰিম 5টা ফেক্টৰ বিষয়ে। নম্বৰ 1, প্ৰভুভক্ত কুকুৰ বুলি আমি সকলোৱে জানো, কিন্তু কেতিয়াবা ভাবিছেনে কুকুৰে মানুহৰ প্ৰাইভেট পাৰ্ট অৰ্থাৎ গুপ্তাংগৰ গন্ধ কিয় লয়? ইয়াৰ কাৰণ হ'ল মানুহৰ নাকত 5 পৰা 10 মিলিয়ন ছেপ্টৰ থাকে, যাৰ দ্বাৰা আমি গন্ধৰে বিভিন্ন বস্তু চিনাক্ত কৰিব পাৰোঁ। আনফালে কুকুৰৰ নাকত 250 পৰা 30 মিলিয়ন ছেপ্টৰ থাকে, যাৰ কাৰণে তেওঁলোকৰ গন্ধৰে চিনাক্ত কৰিব পৰা ক্ষমতা বেছি। কাৰণটো হ'ল আমাৰ গুপ্তাংগৰ ঘামসমূহত এপ্ৰপ্লাইট গ্লেণ্ড থাকে, য'ত মানুহৰ গুৰুত্বপূৰ্ণ তথ্য জমা হৈ থাকে, যেনে আমাৰ বেমাৰ, বয়স, পুৰুষ নে মহিলা আদি। এইবোৰ জানিবৰ কাৰণে কুকুৰে মানুহৰ প্ৰাইভেট পাৰ্ট অৰ্থাৎ গুপ্তাংগৰ গন্ধ লয়। নম্বৰ 2, কেতিয়াবা ভাবিছেনে জীৱ জন্তুবোৰে মানুহৰ দৰে গান শুনি আনন্দ লাভ কৰে নেকি? উত্তৰটো হ'ল সকলো জন্তু আনন্দ লাভ নকৰিলেও কিছুমান জন্তুৱে গান শুনি আনন্দ লাভ কৰে। উদাহৰণ হ'ল ইংলেণ্ডৰ ছাগলীবোৰ, যিবোৰ ছাগলীয়ে জাষ্টিন বিবাৰ আৰু মেৰী কেৰীৰ গান শুনিবলৈ পালে বেছিকৈ গাখীৰ দিয়ে। ছাগলীবোৰৰ মালিকে মত পোষণ কৰে যে জাষ্টিন বিবাৰ বা মেৰীৰ গান যেতিয়া বজাই থকা হয়, ছাগলীবোৰে 20 পৰা 30% গাখীৰ বেছিকৈ দিয়ে। নম্বৰ 3, আপোনালোকে বৰ্তমানলৈকে চীনৰ মানুহে যিকোনো প্ৰাণী নিঃসন্দেহে খাদ্য হিচাপে গ্ৰহণ কৰি অহা দেখি আছে, আৰু বৰ্তমানো চীনৰ পৰম্পৰাৰ বাটেৰে বহুতো দেশ আগবাঢ়িছে। তাৰে ভিতৰত দেশ হ'ল চাউথ আফ্ৰিকা। চাউথ আফ্ৰিকাৰ মানুহবোৰে চীনৰ পৰম্পৰা অনুসৰণ কৰিছে। বৰ্তমান পঁইতাচোৰা, মকৰা, পোক-পৰুৱা ইত্যাদি অতি উৎসাহেৰে মিঠাইৰ দৰে গ্ৰহণ কৰা দেখা যায়। নম্বৰ 4, যদি আপোনাৰ মোবাইলত অচিনাকি নম্বৰৰ পৰা কল আহে, সেই নম্বৰৰ পৰিচয় বিচাৰি থাৰ্ড পাৰ্টি এপ ট্ৰুকলাৰৰ সহায় লয়। কিন্তু এটা ভাল খবৰ যে ট্ৰুকলাৰৰ দৰে থাৰ্ড পাৰ্টি এপৰ পৰা আপুনি শীঘ্ৰে মুক্ত হ'ব পাৰিব, কাৰণ ভাৰত চৰকাৰে মোবাইল নিৰ্মাণ কৰা কোম্পানীসমূহলৈ এটা নিৰ্দেশ জাৰি কৰিছে যে মোবাইলত কোনো নম্বৰ ছেভ থাকক বা নাথাকক, কল কৰা মানুহজনৰ নাম আপোনাৰ মোবাইলৰ ডিছপ্লেত শ্ব' হ'ব লাগিব। শেষৰটো ফেক হ'ল নম্বৰ 5। 1960 চনৰ সময়ত আজিৰ দৰে চকু বন্ধ কৰি কম্পিউটাৰৰ ওপৰত বিশ্বাস কৰা হ'লে আজি পৃথিৱীৰ ছবিখনে বেলেগ দেখিবলৈ পালোহেঁতেন। বৰ্ষ আছিল 1960। নৰ্থ আমেৰিকাৰ এয়াৰ স্পেচ ডিফেন্সত থকা কম্পিউটাৰে 99.9% গেৰাণ্টিৰে ৱাৰ্ণিং দিবলৈ ধৰে যে ছোভিয়েট ইউনিয়নে নৰ্থ আমেৰিকাৰ ওপৰত মিছাইল এটেক কৰিছে, আৰু তেতিয়া আমেৰিকাৰ প্ৰতিৰক্ষা বাহিনীসকল সজাগ হৈ পৰে। তেতিয়া তৎকালীনভাৱে অনুসন্ধানত ধৰা পৰে যে গ্ৰীণলেণ্ডত থকা আৰ্লি ৱাৰ্ণিং ছিষ্টেমে উদয় হোৱা সূৰ্যক মিছাইল এটেক বুলি ৱাৰ্ণিং দিছে। ভাবিলে আচৰিত লাগে নহয়, সূৰ্য আৰু মিছাইলৰ মাজত পাৰ্থক্য ধৰিব নোৱাৰা সেই চিষ্টেম বা কম্পিউটাৰটোলৈ। ভিডিঅ'টো ভাল লাগিলে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব, যাতে আপোনালোকৰ বন্ধুসকলে জানিবলৈ সক্ষম হয় যে আপুনি কিমান জ্ঞানসম্পন্ন ভিডিঅ' চায়।